কেইটামান আপতীয়া বিশেষণ আৰু সিহঁতৰ ভুল প্ৰয়োগ। মস্ত। মস্ত মানে হৈছে প্ৰকাণ্ড বা অতি ডাঙৰ, যেনে মস্ত ঘৰ। কিন্তু মস্ত টেঙা, মস্ত বিষ, মস্ত চাপৰ এইবোৰ ভুল প্ৰয়োগ। তাৰ পৰিৱৰ্তে আমি প্ৰয়োগ কৰিব পাৰোঁ বৰ, অতি, অত্যন্ত, খুব আদিবোৰ বিশেষণ। একেদৰে আন এটা বিশেষণ বিৰাট। ইয়াৰ অৰ্থও মস্তৰ দৰে একেই। সেয়েহে ক্ষীণ, মিঠা, ভাগৰ, টোপনি আদি শব্দৰ আগত বিৰাট শব্দৰ প্ৰয়োগ ভুল। আকৌ বিশেষণ ৰূপে ভুলকৈ ব্যৱহৃত হৈ থকা এটা বিশেষ্য বৈদ্য। বৈদ্য মানে বেজ, চিকিৎসক বা কবিৰাজ। গতিকে বৈদ্য পিটন, বৈদ্য খাৱন, বৈদ্য ধুনীয়া এই শব্দকেইটাই কি অৰ্থ কৰিব পাৰে বুজিব পাৰিছেই চাগৈ। এতিয়া আন এটা বিজতৰীয়া বিশেষণলৈ আহোঁ, তামাম। এইটো উৰ্দু, হিন্দী আদি ভাষাৰ পৰা অহা এটা শব্দ, যাৰ অৰ্থ হৈছে সমগ্ৰ বা সমুদায়। সেয়েহে তামাম চিনেমা নকৈ আমি ক'ব পাৰোঁ বৰ ভাল চিনেমা। একেদৰে তামাম খেলিছেৰ সলনি বৰ ভাল খেলিছে, তামাম শুইছেৰ সলনি খুব শুইছে আদি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।